নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আমাৰ শৰীৰত কেলছিয়ামৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ প্ৰধান উৎসসমূহৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আমাৰ শৰীৰৰ বাবে কেলছিয়াম অতি প্ৰয়োজনীয় খনিজ। সৰু ল'ৰা-ছোৱালী, প্ৰাপ্তবয়স্ক তথা বৃদ্ধলৈকে ই সকলোৰে বাবে প্ৰয়োজনীয় উপাদান। কেলছিয়ামে হাড়, মাংসপেশী, নখ, দাঁত আদি মজবুত কৰি ৰখাৰ লগতে ইয়াৰ কাৰ্য সম্পাদন আৰু বিকাশত সহায় কৰে। আমাৰ শৰীৰৰ প্ৰায় ৯৯% কেলছিয়াম হাড় আৰু দাঁতত পোৱা যায় আৰু বাকী অংশ তেজ, মাংসপেশী আৰু অন্য অংশত থাকে। কেলছিয়ামে মাংসপেশীক মজবুত কৰি ইয়াৰ কাৰ্য সম্পাদনত সহায় কৰে। ই ২৫ৰ পৰা ৩০ বছৰ বয়সলৈ হাড় আৰু মাংসপেশীক মজবুত কৰি ৰাখে। কিন্তু যিসকল ২০ৰ পৰা ২৫ বছৰ বয়সৰ ব্যক্তিয়ে পৰ্যাপ্ত পৰিমাণে কেলছিয়ামযুক্ত খাদ্য গ্ৰহণ নকৰে, বৃদ্ধাৱস্থাত তেওঁলোকে হাড় সম্বন্ধীয় সমস্যা যেনে অস্টিঅ'প'ৰাইচিছৰ সন্মুখীন হ'ব লগা হয়। ই ৰক্ত প্ৰবাহ আৰু হৃদযন্ত্ৰৰ স্পন্দন নিয়ন্ত্ৰণ কৰে। এনে ক্ষেত্ৰত গৰ্ভাৱস্থাত কেলছিয়াম সেৱন লাভকাৰী। কেলছিয়ামে হাই ব্লাড প্ৰেছাৰক কণ্ট্ৰল কৰাৰ লগতে ডায়েবেটিছ আৰু পিৰিয়ড পেইনো দূৰ কৰে। যদিহে আমাৰ শৰীৰত কেলছিয়ামৰ অভাৱ হয়, তেতিয়া ডিপ্ৰেছন, অনিদ্ৰা, ডিমেনচিয়া, অস্টিঅ'প'ৰাইচিছ, আচৰণ পৰিৱৰ্তন আদি সমস্যা দেখিবলৈ পোৱা যায়। কিন্তু তাৰ বাবে ভিটামিন ডি যুক্ত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, কাৰণ ভিটামিন ডিৰ অবিহনে আমাৰ শৰীৰত কেলছিয়ামৰ অৱশোষণ সম্ভৱ নহয়। এতিয়া আহোঁ কেলছিয়ামৰ প্ৰধান উৎসসমূহৰ কথালৈ। কেলছিয়ামযুক্ত খাদ্যসমূহৰ ভিতৰত চয়াবিন, ভেন্দি, বাদাম, গাখীৰ আৰু ইয়াৰে তৈয়াৰী খাদ্যসমূহ, নাৰিকল, গাজৰ, মাংস, কণী, অমিতা, চজিনা, ডালিম, সেউজীয়া মটৰ, তৰমুজৰ বীজ, কিৱি, অখৰোট, পিস্তা, আনাৰস আদিৰ কথা ক'ব পাৰি। 1 কাপ কুক লেডি ফিংগাৰ অৰ্থাৎ ভেন্দিত 175 মিলিগ্ৰাম কেলছিয়াম থাকে। 1 কাপ কুক স্পিনাচ লিপ অৰ্থাৎ পালেং শাকত প্ৰায় 250 মিলিগ্ৰাম কেলছিয়াম আৰু 156 গ্ৰাম ব্ৰকলিত প্ৰায় 63 মিলিগ্ৰাম কেলছিয়াম থাকে। অৱশ্যে বয়স অনুপাতে কেলছিয়ামৰ প্ৰয়োজনীয়তা ভিন্ন। এজন প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত দৈনিক প্ৰয়োজনীয় কেলছিয়ামৰ পৰিমাণ হৈছে প্ৰায় 1000ৰ পৰা 1200 মিলিগ্ৰাম, আনহাতে মহিলাৰ ক্ষেত্ৰত প্ৰায় 1200 মিলিগ্ৰামৰ পৰা 1500 মিলিগ্ৰাম। সৰু ল'ৰা-ছোৱালীৰ হাড়, মাংসপেশী তথা মস্তিষ্কৰ বিকাশৰ বাবে দৈনিক 1 গিলাচকৈ গাখীৰ খাবলৈ দিয়াটো অতি প্ৰয়োজনীয়। কিন্তু কেলছিয়ামযুক্ত খাদ্য সেৱনৰ ক্ষেত্ৰত কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজনীয়। অত্যাধিক কেলছিয়ামযুক্ত খাদ্য সেৱনৰ ফলত পেটৰ গেছ, কফছ, এচিডিটি, কিডনীত পাথৰ, পেটৰ বিষ আদিৰ সমস্যাই দেখা দিব পাৰে।